Hi guys, good morning. আৰু আজি মই গাঁৱলৈ আহিলোঁ আপোনালোকে গম পাইছে যেহেতু মই ভিডিঅ' এটা ৰিলছত দিছোঁ আৰু আজি মই এডোখৰ ধুনীয়া ঠাইত আছোঁ ৰাতিপুৱা মৰ্ণিং ৱাক কৰিব আহিছিলোঁ এইফালে চব গোটেই ৰাতিপুৱা কুঁৱলী পৰি আছে আৰু এইফালে চাবনে আপোনালোকৰ মই বস্তু এটা দেখা এইয়া চব ৱাও কি ধুনীয়া মোৰ মানে কুঁৱলীৰ পৰা মোৰ চেহেৰাখনে ওলোৱা নাই আৰু ক'ত আছোঁ জানেনে আৰু এয়া ধান লাগি আছে বহুত ধুনীয়াকৈ ধান লাগিছে এইফালে গাঁৱৰ যিহেতু খেতি কৰিছে একদম ধুনীয়া লাগিছে পৰিৱেশটো বহুত থাকি পিনি তো গাইছ এয়া দেখিছে সেউজীয়া পথাৰত ধান লাগিছে ধান কাটিবই হ'ব আৰু যিহেতু কাতি বিহু গ'ল ধানো পকিছে এয়া চব গাঁৱৰ পৰিৱেশ ইমান ধুনীয়া লাগিছে এয়া চব এইফালে সূৰ্যটো ওলাইছে লাহেকৈ আৰু কুঁৱলী গোটেইখন কুঁৱলী আন্ধাৰ কৰি ৰাখিছে আপোনালোকে চাওকচোন ইমান ভাল লাগে মোৰ ৰাতিপুৱা এনেকুৱা পৰিৱেশলৈ আহি তো গাইছ কা এনেকুৱা পৰিৱেশ ভাল লাগে মোক জনাবচোন কমেণ্ট কৰি আৰু বহুত দিন ভিডিঅ' দিব পৰা নাই বাবে বেয়া নাপাব কাৰণ আমাৰ জেঠু ঢুকাইছে এখেতৰ সেই দেখি ভিডিঅ' দিব পৰা নাছিলোঁ কুঁৱলী পৰি আছে একদম মোৰ ঠাণ্ডা পৰি গৈছে আমি ক'লৈ আহিছোঁ আপোনালোকক ক'ম ৰ'ব আমি ক'লৈ আহিছোঁ কৈ দিয়া ক'লৈ আহিলোঁ কৈ দিয়া নগাঁও আহিলা গাঁৱলৈ আৰু নগাঁৱলৈ পুতুকৈ আহিবলগীয়া হ'ল কাৰণ আমাৰ জেঠু ঢুকাইছিলে এখেতৰ সেইটো কাৰণে পুতুকৈ আহিবলগীয়া হ'ল ৰাতিয়ে মই ভিডিঅ' নবনালোঁ আৰু সেইবাবে ভাবিলোঁ ভিডিঅ' এটা ইয়াতে গাঁৱতে বনাই দিম আপোনালোকক গাঁৱৰ পৰিৱেশ অলপ দেখুৱাই দিওঁ আৰু এতিয়া ঘৰলৈ আমি গৈ থাকোঁ আহি আছে গাইছে এয়া চাওকচোন ৰাতিপুৱা ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে গৃহস্থ উঠিবই নাপায় কাৰণ ফুলবোৰ ইমান ৰাতিপুৱা সোনকালে ফুলে বহুত ভাল লাগে সেই দেখি কুঁৱলীও পৰি আছে ভাবিলোঁ ফুলবোৰ অলপ আপোনালোকক দেখুৱাই দিওঁ আৰু আমাৰ জেঠাইহঁতৰ গোটেই ৰাস্তাটোত ঘৰৰ মানুহৰ ফুল আছে ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ একে জাতৰ নহয় বাৰু ফুল বহুত জাতৰ ফুল আছে এয়া অলপ আপোনালোককো দেখুৱাই দিছোঁ ফুল কেইজোপাও আৰু এই গছজোপা দেখিছেনে একদম ৰাতিপুৱা ইমান ধুনীয়া গোন্ধাই থাকে যাৰ ঘৰৰ পদূলিত থাকে পুৰা ধুনীয়াকৈ গোন্ধাই থাকে আৰু তলত বগাকৈ পৰি থাকে গোন্ধটো লৈ বহুত ভাল লাগে আৰু এইজোপা হ'ল অপৰাজিতা ফুল চক ৱালত ইমান ধুনীয়াকৈ দি থৈছে মানুহ ঘৰে আৰু এয়া আমাৰ জেঠাই ঘৰত আছে এইজোপা গোলাপ ফুল অলপ আপোনালোককো দেখুৱাই দিলোঁ আৰু এইটোৱেই হ'ল মেইন ৰাস্তাটো এইডোখৰতে নামি পিনি আমাৰ জেঠাই ঘৰলৈ যাব লাগে কাৰণ আমাৰ জেঠাইহঁতৰ ঘৰৰ ওচৰতো ৰাস্তাৰ কিনাৰতে আৰু ৰাস্তা ফালেও আহিলোঁ অলপ ফুৰিলেও বহুত ভাল লাগিলে কুঁৱলী পৰি আছে যিহেতু বতাহ খালেও বহুত ভাল লাগিলে তেন্তে আজিলৈ বাই বাই লাভ ইউ অল